সকলোকে নমস্কাৰ জনালোঁ আৰু দীপাছ ব্লগৰ অন্য এটা সৰু ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই মানে পূজা বজাৰ কৰিবলৈ ওলাইছোঁ, বহি আছোঁ আৰু ভাগৰ লাগি গৈছে, একদম ঘামি গৈছোঁ। এই বৰুৱানী ওলাই হোৱা নাই, তাই আকৌ ৰাতিপুৱাই মানে মোক ফোন কৰিছে সোনকালে ওলা, আৰু মোৰ নিচিনা মানে একদম মানে ফাষ্ট নহয়, মোৰ মানে একদম মানুহজনী বিৰাট ফাষ্ট। ওলাই মেলি এতিয়া বহি আছোঁ, একে ঘামি জামি গৈছোঁ। মই ভাবিছোঁ এই বহি থকাতকৈ আপোনালোকৰ লগতে অকণমান কথা পাতোঁ, অকণমান মানে ধুনীয়া হৈ ওলাইছোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। তাৰমানে কিয় জানে নাই ধুনীয়া হৈ ওলাইছোঁ? আজিকালি বজাৰত সাংবাদিকে পায় নহয়, সাংবাদিকে বিহু হওক পূজা হওক একেবাৰে আনি পেলাই দিয়ে দিব নহয়। আপোনাৰ অনুভৱটো জনাওকচোন। মই সেইকাৰণে মানে আজি ভাবিছোঁ আকৌ যদি মোক আকৌ পাই যায়, এনেও মোক মানে দেখিলে মানে আহেওতো, সেইকাৰণে মানে মই ভাবিছোঁ, সেইকাৰণে মই অকণমান মানে কিনো ক'ম তাকে মানে ভাবি আছোঁ আৰু আপোনালোকৰ আগতো ক'ম। আৰু সাংবাদিকে যদি মোক পাই যায় মোকতো সুধিবই, আৰু নিউজবিলাকত দেখিয়ে আছোঁ ইমান বজাৰ কৰা মানুহবিলাকক সাংবাদিকে কথা সুধি আছে। মই তেতিয়া মোক সুধিলে মই ক'ম আৰু মোৰ অনুভৱ জানিবলৈ বিচৰাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ সাংবাদিকসকলক, আৰু দুৰ্গা পূজাৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ। মই মানে বজাৰ কৰিবলৈ আহিছোঁ, বজাৰ কৰি খুব ভাল লাগিল। বজাৰত মানে আজিকালি মানে বহুত দাম, তথাপিও মানে অফাৰ চলি আছে নহয়, আৰু এটাত এটা ফ্ৰী। মই এনেও মানে এটাত এটা ফ্ৰী বস্তু বিচাৰি পেলাই মানে ভাল পাওঁ। মোৰ মানুহজনীয়ে তেনেকুৱা, মানে এটাত এটা ফ্ৰী বিচাৰি ফুৰোঁ। সেইকাৰণে মানে এটাত এটা ফ্ৰী মানে বস্তু য'ত মাৰি থৈছে তাতেই মই বেনাৰবিলাক চাই সোমাইছোঁ আৰু বজাৰ কৰিছোঁ। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। বতৰো ভাল, আৰু আশা কৰিছোঁ দুৰ্গা পূজাৰ গোটেই কেইদিন চাগে মানে ৰাইজে চাগে একদম ধুনীয়াকৈ পূজা চাব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ ক'ম বুলি ভাবি আছোঁ। আজিতো পূজাৰ বজাৰ বহুত গৰম হ'ব, মনটোও ভাল লাগি আছে। আৰু সাংবাদিকটো আজি মই তেজপুৰ বজাৰত পামেই। মই তেজপুৰ বজাৰলৈ যাম, মলবিলাক আছে তাত সোমাম। এনেও মানে AC থকা মলবিলাকত গৈ মোৰ ভাল লাগে। তাৰপিছত এতিয়া বৰুৱানী হোৱা নাই নহয়, বৰুৱানী হ'লেই মানে একে দুইজনী যাম আৰু ভাবিছোঁ টমটম এখনকে ভাড়া কৰি পেলাই লৈ যাম। ইমান ৰ'দ দিছে, একে যাবও নোৱাৰি, মানে মনটো একেবাৰে খুব ভাল লাগি আছে। পইচা হাতত কম আছে বাৰু, তথাপিও এটাত এটা ফ্ৰীকৈ এমোনা আনিম, এমোনা আনিম বুলি ভাবি আছোঁ। আপোনালোকে দুৰ্গা পূজাৰ বজাৰ কৰিলেনে? আৰু বজাৰ কৰিলে যদি কি কি কৰিলে জনাবচোন। আৰু কাইলৈ যদি মোৰ ভাগ্যত যদি আজি সাংবাদিকে পাই যায়, কাইলৈ কিন্তু ৰাতিপুৱা মোক আপোনালোকে মোবাইলত দেখিবলৈ পাব। আৰু দেখিলে মোক যদি দেখে তেতিয়াহ'লে কিন্তু লাইক কৰিবলৈ নাপাহৰিব। মোৰ আকৌ মনটো খুব ভাল লাগি আছে। কাইলৈ সকলোৰে মোবাইলত মই ওলাই যাম, আজি সাংবাদিকে পালেই হ'ল। আৰু এনেও আজিকালি বজাৰত মানে বজাৰ কৰাতকৈ আপুনি ধুনীয়াকৈ যাব লাগে দেই। একে ঠিক নাই কোনে ক'ত পাই পেলাই আপোনাৰ মানে অনুভৱ মানে কওকচোন বুলি কৈ দিব, একে ধৰিবই নোৱাৰে। সেইকাৰণে মানে আজিকালি মানে একদম বেগত লাগিলে পইচা কমকৈ যাওক, কিন্তু মানুহজনী কিন্তু বৰ ধুনীয়াকৈ ফিটিঙত যাব দেই। আপোনালোক সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ, আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আহিছোঁ।